বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা এটা কামৰ কথা ক'ম, যিটো কাম আপোনালোকে গৰু বিহুৰ দিনাখন কৰিবলৈ পাহৰিব নালাগে বা যিকোনো প্ৰকাৰে এই কামটো কৰিব লাগে। বন্ধুসকল, কামটো হ'ল যে আপোনালোকে গৰু বিহুৰ দিনাখন নাহৰ গছৰ পাতেৰে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুস্তে এই বুলি লিখি আপোনালোকে পাতটো আপোনালোকৰ ঘৰৰ দুৱাৰমুখত বা ঘৰৰ চালিত গুজি থব লাগে বা আঁৰি থব লাগে। বন্ধুসকল, বিশ্বাস কৰা হয় যে যদিহে আপোনালোকে মহাদেৱক চিন্তা কৰি বা মহাদেৱক প্ৰাৰ্থনা কৰি এইদৰে যদি নাহৰৰ পাতত এই মন্ত্ৰটো লিখি যদি আপোনালোকে আপোনালোকৰ ঘৰৰ চালিত আঁৰি থয় বা ঘৰৰ দুৱাৰমুখত আঁৰি থয়, তেতিয়াহ'লে মহাদেৱে আপোনালোকৰ ঘৰখনক ধুমুহা বৰষুণৰ পৰা বা অপায় অমংগলৰ পৰা ৰক্ষা কৰে। সেয়েহে বন্ধুসকল, আপোনালোকে গৰু বিহুৰ দিনাখন এই কামটো যিকোনো প্ৰকাৰে কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, যদিহে আপোনালোকে কিবা কাৰণত গৰু বিহুৰ দিনাখন এই কামটো কৰিবলৈ পাহৰি যায়, তেন্তে কোনো কথা নাই, আপোনালোকে বহাগৰ 1 তাৰিখেও এই কামটো কৰিব পাৰিব, কিয়নো ঠাই বিশেষে বহাগৰ 1 তাৰিখেও এই কামটো কৰা দেখা যায়। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ল। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেন্তে প্লিজ ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।